আজি আমাৰ গোসাইগাঁও ডিষ্ট্ৰিক্ট UPPL ইয়াত এটা গণসমাৱেশ এটা আয়োজন কৰিছে আৰু এই গণসমাৱেশত অহা হাজাৰ হাজাৰ ৰাইজক মই ধন্যবাদ জনাইছোঁ আৰু আদৰণি জনাইছোঁ। আজি গোসাইগাঁও ডিষ্ট্ৰিক্টে পুনৰ প্ৰমাণ কৰি দিলে যে UPPL বহুত শক্তিশালী হয় গোসাইগাঁও অঞ্চলত, এইটো পুনৰ প্ৰমাণ কৰি দিলে আৰু মই তেখেতসকলক ধন্যবাদ জনাইছোঁ। আমাৰ ডিষ্ট্ৰিক্ট কমিটি, ব্লক কমিটি, প্ৰাইমাৰী কমিটি, আমাৰ VCDC, TCLCC আৰু বুথ কমিটি ৰাইজৰ মাজত বহুত ভালকৈ কাম কৰি আছে। এইকাৰণে ৰাইজে আমাৰ দলৰ ওপৰত বিশ্বাস আৰু আস্থা লৈ হাজাৰ হাজাৰ ওলাই আহিছে আৰু আমিও UPPL দলে পুনৰ সংকল্পবদ্ধ হৈছোঁ যে যি চিন্তা লৈ আমি ৰাজনীতিত আহিছিলোঁ যে BTR অঞ্চলত শান্তি গঢ়িব লাগে, নিৰাপত্তা প্ৰদান কৰিব লাগে, বিভিন্ন জাতি জনগোষ্ঠীৰ মাজত সমন্বয় কৰিব লাগে আৰু গণতান্ত্ৰিক বাতাবৰণ, যিটো গণতান্ত্ৰিক যিটো পৰিৱেশ, এইটো সদায় আমাৰ মাজত ৰাখিব লাগে আৰু এইটো আজি ৰাইজে দেখিবলৈ পাইছে। তিনিবাৰকৈ BPFক ভোট দি যি ৰাইজে শান্তি পোৱা নাছিলে, নিৰাপত্তা পোৱা নাছিলে, এবাৰ UPPL BJPক ভোট দি আজি ৰাইজে ইয়াতে শান্তি পাবলৈ সক্ষম হৈছে, নিৰাপত্তা পাবলৈ সক্ষম হৈছে, উন্নয়ন পাবলৈ সক্ষম হৈছে। 17 বছৰত BPFৰ দিনত কি কাম হৈ আছিলে, কি কাম হোৱা নাছিলে, ৰাইজে একো খবৰে পোৱা নাছিলে। কিন্তু আজি আমাৰ সময়ত PMYৰ ঘৰ আহিছে, য'ত 3টা বছৰত 1,68,000 PMYৰ ঘৰ হৈছে। ইয়াত 1 লাখতকৈ বেছি পৰিয়ালৰ মাটিৰ সমস্যা সমাধান হ'ল। আজি গাঁৱে গাঁৱে JJMত পানী লাগিছে, অৰুণোদয় পানী পাইছে, অৰুণোদয় পাইছে, সকলো সুবিধাবিলাক আজি ৰাইজে পাবলৈ সক্ষম হৈছে। সেইকাৰণে আজি ৰাইজে স্বতঃস্ফূৰ্তভাৱে ওলাই আহিছে আৰু অহা যিটো লোকসভা নিৰ্বাচন, ইয়াত UPPL BJP বা AGP আমাৰ মিত্ৰজোঁটৰ যিটো প্ৰাৰ্থী হ'ব, এইটো এটা অভিলেখ সৃষ্টি কৰি কোকৰাঝাৰ লোকসভা সমষ্টিত জিকিব, ইয়াৰ কোনো সন্দেহ নাই। ইয়াৰ কাৰণে অলপ সময় লৈছোঁ আমি, কেইদিনমান পিছতে আমাৰ 3টা দলৰ মাজত আলোচনা হ'ব, তাৰপিছত আমি ডিক্লেয়াৰ কৰিম। অক্সিজেনটোতো আমি প্ৰাকৃতিৰ পৰা লৈছোঁ, প্ৰাকৃতিটো সকলো অক্সিজেনটো ল'ব লাগিব আৰু তেখেতসকলে যদি কৰবাৰ পৰা অক্সিজেন লৈছে নাজানো, আমিতো জানো আমি অক্সিজেনটো প্ৰাকৃতিৰ পৰা লৈছোঁ। মিত্ৰজোঁট হিচাপে আজি BJP আজি ৰাষ্ট্ৰীয় দল হয়, কেন্দ্ৰীয় চৰকাৰ আছে, ৰাজ্যত চৰকাৰ আছে, ৰাজ্য চৰকাৰৰ লগত আমিও এলায়েন্সত আছোঁ। গতিকে তেখেতে যেতিয়া চৰকাৰ চলাই আছিল কংগ্ৰেছৰ লগত, তেতিয়া কংগ্ৰেছৰ অক্সিজেন তেখেতে খাই আছিলে। আজি তেখেতে অক্সিজেন বিচাৰি পোৱা নাই, ক'ত অক্সিজেন পাম এইটো বিচাৰি আছে। কিন্তু আমাকতো অক্সিজেন নালাগে, অক্সিজেন নেচাৰৰ পৰা পাই আছোঁ, নেচাৰৰ অক্সিজেনটো আমাৰ কাৰণে এনাফ। বন্ধ কৰি দিছে, কি কৈছে? অন্ধবিশ্বাসৰ পৰা সমাজখন আমি ওলাই আনিব লাগিব, কাৰণ অন্ধবিশ্বাসৰ কাৰণে ডাইনী হত্যা কিবা কিবি হৈ বহুত মানুহ মৰিব লগা হৈছে আৰু সেইবিলাক সমাজত যেতিয়া চলি থাকে এটা বিশৃংখল এটা থাকি থাকে। তো সেইকাৰণে অন্ধবিশ্বাসৰ পৰা আমি ওলাই আনিব লাগিব। আজিৰ সময়টো বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যাৰ এটা যুগ হয়, তো টেকন'লজিটো বহুত আগুৱাই গৈছে, ছায়েন্সটো বহুত আগুৱাই গৈছে আৰু যিটো যিটো মেডিকেল ছায়েন্স সেইটোও বহুত আগুৱাই গৈছে। গতিকে এনেকুৱা সময়ত এগেইন পুনৰ আৰু যদি কোনোবা জাৰা ফুকা কৰে, অন্ধবিশ্বাস কৰে, এইটো ভাল নহয়। তো সেইকাৰণে সমাজটো এটা ষ্টেজত, এটা লেভেলত লৈ যাবৰ কাৰণে কিছুমান কথাবিলাক আমি অলপ সংস্কাৰ কৰিব লাগিব আৰু মুখ্যমন্ত্ৰী ডাঙৰীয়াক মই ধন্যবাদ জনাইছোঁ। চাওক, BTC বাকীৰ কাৰণে যোৱা 3টা বছৰত শান্তি, নিৰাপত্তা, সমন্বয়, গণতান্ত্ৰিক প্ৰক্ৰিয়া বাতাবৰণখিনি আমি সৃষ্টি কৰিলোঁ। এতিয়া আমাৰ আহি থকা 2টা বছৰ আমাৰ চৰকাৰৰ ইয়াৰ অফ পাৰফৰ্মেঞ্চ। ৰাইজে উন্নয়ন পাব লাগে, ৰাইজে যিমান নিজৰ অধিকাৰ এইটো পাব লাগে, ইয়াৰ কাৰণে আমি কাম কৰিম। ভাৰতবৰ্ষৰ ভিতৰত অইন ৰাষ্ট্ৰ, অইন ৰাজ্যবিলাকত যেনেকৈ অধিকাৰ পাইছে ভাৰতবৰ্ষৰ ভিতৰত, তো আমাৰ BTR অঞ্চলতো সকলো শ্ৰেণীৰ ৰাইজে এই অধিকাৰবিলাক পাব লাগে, এই উন্নয়নবিলাক পাব লাগে, সেইটোৱে আমাৰ শ্লোগান। দুইখন নহয়, আধা আসনো দখল কৰিব নোৱাৰে। পাৰ্লিয়ামেণ্টৰ সপোন দেখাটোতো হাগ্ৰামা মহিলাৰী ডাঙৰীয়াৰ কথা নহয় এইটো, আৰু তেখেতেও জানে যে তেখেতে নিজিকে, কিন্তু তেখেতৰ দলৰ মানুহখিনিক ধৰি ৰাখিবৰ কাৰণে তেখেতে এই লম্ফ জম্ফবিলাক কৰি আছে, বেলেগ একো নাই। যদি হাগ্ৰামা মহিলাৰ এইবিলাক কথা নকয়, যি 2-এজন তেখেতৰ দলত আছে সেইখিনি চব পলাই যাব বেলেগ দলত। সেইকাৰণে এই কথাবিলাক হাগ্ৰামা মহিলাৰ ডাঙৰীয়াই কৈ আছে।